हेलो फ्रेंड्स আপোনালোক সকলোকে কেজি ভিলেজ লাইফষ্টাইল চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ লগতে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ তাৰ বতৰ তো ভাবিলোঁ গোলাঘাটৰ পৰা এপাক চাই আপোনালোকক গোলাঘাটৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু গোলাঘাটৰ বিভিন্ন পূজা মণ্ডপ গোলাঘাট ডিষ্ট্ৰিক্টৰ বিভিন্ন পূজা মণ্ডপ দেখুৱাবলৈ চেষ্টা কৰিম দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ দেখিছে বন্ধুসকল মই এতিয়া বৰ্তমান গোলাঘাটৰ দোকানী চাইকেলৰ পূজা মণ্ডপত উপস্থিত হ'লোহি তো বন্ধুসকল তেতিয়াহ'লে চাওকচোন আপুনি গোলাঘাটৰ পূজাৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ বিভিন্ন জেগাৰ পূজা মণ্ডপবিলাক আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব বৰ্তমান এতিয়া মই দোকানী চাইকেলত আছোঁ লাগলো দোলা কাশের বনে হিমেল শরৎ টানে লাগলো দোলা কাশের বনে হিমেল শরৎ টানে ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা সেলফিতে সেজেছে অষ্টমী অঞ্জলি আর নবমী জমজমকে আকাশে পুজোর গন্ধ খুশিতে মন মুছেছে আকাশে পুজোর গন্ধ খুশিতে মন মুছেছে এয়া দেখিছে বন্ধুসকল পূজা বুলি ক'লেতো জেলেপি খাবলৈ মনেই যায় এয়া দেখিছেতো জেলেপি নহয় বৰপথাৰৰ বিখ্যাত আমিতি বৰপথাৰতে আটাইতকৈ সুন্দৰ আমিতি পোৱা যায় এয়া চাওক এইজনে বনাই আছে আমিতি কেনেকৈ বনাই আছে আপোনালোকক দেখুৱাইছোঁ তো যদি কেনেবাকৈ আপোনালোক বৰপথাৰলৈ আহে তেতিয়াহ'লে নিশ্চয় আপোনালোকে বৰপথাৰ আমিতি খাবলৈ আহিব বহুত সুন্দৰ পাব এয়া চাওক দেখুৱাই আছোঁ